নমস্কাৰ বন্ধু-বান্ধৱসকল আপোনালোক সকলোকে ডিজিটেল টক্স ইউটিউব চেনেলটোলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। যিসকল ব্যক্তিয়ে চৰকাৰৰ পৰা পেঞ্চন লাভ কৰে তেওঁলোকৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। পেঞ্চনধাৰী ব্যক্তিসকলে এতিয়া তেওঁলোকৰ লাইফ চাৰ্টিফিকেট যিখন সেইখন প্ৰতি বছৰে চৰকাৰৰ ঘৰত জমা দিব লাগে। এই চাৰ্টিফিকেটখন এই বছৰো তেওঁলোকে জমা দিয়াৰ বাবে চৰকাৰে জাৰি কৰিছে এটা নতুন গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়া 31 ছেপ্টেম্বৰ 2020 লৈকে তেওঁলোকে এই চাৰ্টিফিকেটখন তেওঁলোকে জমা দিব পাৰিব। এই চাৰ্টিফিকেটখন জমা দিয়াৰ অন্তিম দিন প্ৰতি বছৰে নৱেম্বৰ 30 তাৰিখলৈকে তেওঁলোকে জমা দিব পাৰে। কিন্তু এই বছৰ কৰোনা ভাইৰাছৰ কাৰণে এই মহামাৰীৰ কাৰণে তেওঁলোকে 31 ডিচেম্বৰ 2020 লৈকে চৰকাৰে তেওঁলোকে জমা দিব পাৰিব বুলি তেওঁলোকক এটা ডেট এক্সটেণ্ড কৰি দিছে। এতিয়া আপোনালোকক জনাই দিওঁ যে এই লাইফ চাৰ্টিফিকেটখন কি হয় বস্তু। এই লাইফ চাৰ্টিফিকেটখন হ'ল যে এজন ব্যক্তিয়ে চৰকাৰৰ তৰফৰ পৰা পেঞ্চন পাই আছে বুলি, এই মানুহজন জীৱিত আছে বুলি এখন চাৰ্টিফিকেট। এই লাইফ চাৰ্টিফিকেটখনৰ আপুনি যিখন বেংকত বা যিখন বেংকৰ লগত আপোনাৰ পেঞ্চনৰ একাউণ্টটো সংলগ্ন হৈ আছে সেই একাউণ্টত গৈ আপুনি ইয়াৰ লাইফ চাৰ্টিফিকেটৰ ফৰ্ম এখন পাই যাব। যদি আপুনি বিচাৰে তেনেহ'লে আপোনাৰ লাইফ চাৰ্টিফিকেটৰ ফৰ্মখন পাই যাব আৰু সেইখন আনি আপুনি কোনোবা যিকোনো গেজেটেড অফিচাৰৰ হতুৱাই ছিগনেচাৰ কৰাই আৰু সেই ফৰ্মখন ফিল আপ কৰি তেওঁলোকে জমা দিব লাগিব। ইয়াৰ লগতে তেওঁৰ ডকুমেণ্ট আৰু কিছুমান জমা দিব লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট এইবিলাক তেওঁলোকে লগত জমা দিব লাগিব। এই ফৰ্মখন যদি জমা নিদিয়ে তেনেহ'লে তেওঁলোকৰ একাউণ্ট বা তেওঁ যিটো পেঞ্চন লাভ কৰে সেই পেঞ্চনটো তেওঁৰ বন্ধ কৰি দিয়া হ'ব পাৰে বা এই পেঞ্চনটো বন্ধ কৰি দিয়া হয় যিসকলে এই লাইফ চাৰ্টিফিকেটখন সময়মতে ছাবমিট নকৰে। আৰু যেতিয়া তেওঁলোকে ছাবমিট কৰে পুনৰাই তেতিয়াই আকৌ সেই লাইফ চাৰ্টিফিকেটখন ছাবমিট কৰে, তেতিয়াই আকৌ তেওঁলোকৰ একাউণ্টটো বা তেওঁলোকৰ পেঞ্চন পুনৰাই মুকলি কৰি দিয়া হয়। গতিকে এটা ইম্পৰ্টেণ্ট ন'টিছ এই বছৰ এই ডেটটো এক্সটেণ্ড কৰিছে কেন্দ্ৰীয় চৰকাৰে। গতিকে আপোনালোকে এই ভিডিঅ'টো আপোনাৰ সকলো বন্ধু বান্ধৱীৰ ওচৰলৈ শ্বেয়াৰ কৰক যাতে সেই খবৰটো সকলোৱে লাভ কৰিব পাৰে আৰু যিসকলে তেওঁলোকে ছাবমিট কৰা নাই তেওঁলোকে খবৰটো লাভ কৰিব পাৰে। নহ'লে কিন্তু যদি ছাবমিট নকৰে সময়মতে তেনেহ'লে তেওঁলোকৰ একাউণ্টটো বন্ধ হৈ যাব পাৰে। তেনে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰি আমাক উৎসাহ যোগাব আৰু যদি নতুনকৈ চাই আছে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আমাৰ সৰু চেনেলটো অলপ হৈ যাব পাৰে, প্ৰতিদিনে এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। কমেণ্ট কৰি জনাব পাৰে আজিৰ ভিডিঅ'টো কেনেকুৱা পাৰে আৰু যদি কিবা জানিবলগীয়া আছে সেইখিনি লিখিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, আপোনালোকৰ আজি দিনটো শুভ হওক, মংগলময় হওক। তাৰে কামনাৰে কালি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় আই অসম।